আজি যেটো নেকি মহেন্দ্ৰনগৰ হাইস্কুল ফিল্ড গ্ৰাউণ্ডত যেটো নেকি এটা প্ৰগ্ৰাম হৈছে এইটো অতিকৈ অসমৰ বাবে এটা উপলক্ষণ এইটো এটা একতাৰ এটা বন্ধন বুলি মই ভাবো আৰু মই ভাবো সমগ্ৰ অসমতে অকল এই বিহু নহয় বৈশাগুৰ পৰা লৈ যিমানবিলাক আমাৰ খিলঞ্জীয়া যিবিলাক অনুষ্ঠান আছে সমন্বয়ৰ অনুষ্ঠান এইবিলাক আমি কৰিব লাগে ভাতৃত্ববোধ আমি আগুৱাই নিব লাগে যিহেতু আজিৰ এই প্ৰজন্মত চন্দ্ৰ গ্ৰহত মংগল গ্ৰহত মানুহে মানে ভূমি মাটি কিনি আছে ইয়াতে আমি এইবিলাক মানে সংঘাত সৃষ্টি কৰি লাভ নাই আমি আগুৱাই যাব লাগে আমি বিশ্ব দৰবাৰত সমন্বয়ৰ বাৰ্তা আমি পৌঁছাই দিব লাগে অসমৰ পৰা এটা সময়ত মই যেতিয়া নেকি হয়তো সদৌ অসম বঙালী যুৱ ছাত্ৰৰ মানে সভাপতি পদত আছিলোঁ সেই সময়ত অসমৰ এটা যিটো নেকি সামগ্ৰিক পৰিৱেশ বা চৰকাৰৰ যিটো নেকি এটা গণতন্ত্ৰক এটা মানে সুৰক্ষা দিয়া দায়বদ্ধতা সেই বস্তুটো আমি অনুভৱ কৰা নাছিলোঁ আৰু সেই সময়তে আমি প্ৰতিটা জনগোষ্ঠীয়ে আঁচুৰ পৰা ফালৰি কাটি কাটি গৈ একোটা সংগঠন জন্ম দিব লগা হৈছিল নিজৰ জাতীয় অনুষ্ঠান বা নিজৰ জাতিক এটা সুৰক্ষা দিয়াৰ ক্ষেত্ৰত গতিকে আজি সেই বস্তুটো নাইকিয়া হৈছে আজি একবিংশ শতিকা ইয়াতে মানুহে বুজিব পৰা হৈছে শিক্ষাৰ জগত আহিছে উন্নত শিক্ষাৰ মানদণ্ড সমাজত বিস্তাৰিত হৈছে গতিকে আজিৰ এই যুগত যিটো নেকি সমন্বয়ৰ বিহুৰ পৰা পূজা পাতল আজিকে লৈ বিভিন্ন জনগোষ্ঠীৰ সংমিশ্ৰণে আমাক একচুৱেলি বহু দূৰ আগুৱাই ল'ব আৰু ভৱিষ্যতে এটা শান্তিৰ বাতাবৰণ সৃষ্টি কৰিব আমি যেতিয়া এনেকৈ মই যেতিয়া সভাপতি হৈছিলোঁ সেই সময়তে এক্সট্ৰিমিষ্টৰ প্ৰব্লেমৰ কাৰণে আমি মানে গধূলি ওলাব পৰা হোৱা নাছিলোঁ আজি যেনেকৈ মানে BLT অস্ত্ৰ সম্বৰণ কৰিলে NDB অস্ত্ৰ সম্বৰণ কৰিলে আলফা এটা গোটেই অস্ত্ৰ সম্বৰণ কৰিছে মই আশাবাদী আজি আপোনালোকৰ যোগেদি মই আহ্বান জনাব বিচাৰোঁ চৰকাৰ আৰু পৰেশ বৰুৱা যিটো পন্থী আলফা তেওঁলোকে অতি সোনকালে সমাজৰ উন্নয়নৰ হকে আহক আৰু চৰকাৰে তেওঁলোকক কিহেদি আনিব পাৰে তেওঁলোকক কিহেদি সহমত মানে কৰাব পাৰে তেওঁলোকক আনি এটা সুন্দৰ এটা অসম গঢ় দিয়াৰ কাৰণে চেষ্টা কৰক আজিৰ তাৰিখত যিটো গুৱাহাটীৰ পৰা যিটো সমগ্ৰ অসমতে এটা বিস্তাৰিত হ'ব যিটো এটা মেছেজ যাব যে বঙালীসকলেও যে অসমীয়াৰ খিলঞ্জীয়া অসমীয়াৰ যিটো কালচাৰ সেই কালচাৰটো তেওঁলোকে মানে মই আজি ইয়াতে এটা আপোনালোকক জনাব বিচাৰিছোঁ আজি চাব বঙালী ভাষীসকল ইণ্টাৰনেশ্যনেল পৰ্যায়ৰ এটা জাতি তেওঁলোকৰ এই জাতিটো সমগ্ৰ বিশ্বতে ক'ৰবাত ৰাষ্ট্ৰত মানে সহযোগী ভাষা হিচাপে স্বীকৃতিপ্ৰাপ্ত আছে আজি যদি মই কওঁ অসমত বিশেষকৈ যিটো নেকি ব্ৰহ্মপুত্ৰ ভেলীত আমাৰ বঙালীসকলৰ ভাষা সংস্কৃতি ৰক্ষাৰ্থে যিটো নেকি সাহিত্য সভা বংগ সাহিত্য সভা সেইটোৱে আমাৰ নাই সেইটো আমি ইয়াত কৰাৰ কাৰণে চেষ্টাও কৰা নাই মই এজন ব্যক্তি সৰুৰ পৰা অসমীয়া ভাষাত মতে শিক্ষা গ্ৰহণ কৰিছোঁ মই বিচাৰোঁ মোৰ জাতিটোৱে অসমীয়া ভাষাক মূৰত লৈ বা বড়ো সহযোগী হিচাপে লৈ তেওঁলোকে আগুৱাই যাওক বিহুটো অসমৰ জাতীয় উৎসৱ দিহিঙে দিপাঙে বিহু অসমৰ অনুষ্ঠিত হৈ আছে আৰু এই বিহুতে গুৱাবাৰীৰ নিচিনা অঞ্চলত য'ত বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকে বাস কৰে এই বাস কৰা অঞ্চল এটাত বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে দ্বিতীয়বাৰৰ বাবে এই উৎসৱটি আয়োজন কৰিছে আৰু এই উৎসৱটোৰ জৰিয়তে এটাই কথা প্ৰেৰণ কৰিব খোজা হৈছে অসমলৈ যে এইখন অসমত বৃহত্তৰ অসমত সকলো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বীয়ে একেলগে বাস কৰি আছে আৰু আমাৰ অঞ্চলত থকা বিভিন্ন কৃষ্টি বাগুৰুম্বা কৃষ্টি ৰাভা কৃষ্টি কোচ ৰাজবংশী কৃষ্টি শৰণীয়া কৃষ্টি এই কৃষ্টিসমূহৰ নদন বদন ঘটাবলৈ ইয়াত এই উৎসৱটি আয়োজন কৰিছে আৰু এইটো দ্বিতীয়বাৰৰ বাবে আয়োজন কৰিছে আৰু এইটো এটা যোগাত্মক কথা যি সময়ত অসমৰ বিভিন্ন দিশত বিভেদকামী শক্তিয়ে বিভিন্ন ধৰণে বিভেদ আনিবলৈ চেষ্টা কৰে সেই সময়ত এই পদক্ষেপে নিশ্চয়কৈ এই শক্তিবোৰৰ কাৰণে এটা প্ৰত্যাহ্বান ৰূপে থিয় দিব আৰু বিহুটোৱে আমাক শিকায় আচলতে আমি কি ধৰণে এক হৈ থাকিব লাগে বিহুটোৱে আমাক শিকায় কি ধৰণে আমি আমাৰ কৃষ্টি সংস্কৃতিক শ্ৰদ্ধা কৰিব লাগে এই সকলো কথাখিনি আমাৰ বিহুৱে শিকায় আৰু এই উৎসৱটিৰ পালন কৰি ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ মিলন ভূমিত পৰিণত কৰিছে গুৱাবাৰী অঞ্চলত।